Hello everyone, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু আজি হৈছে মাৰ্চ মাহৰ 1 তাৰিখ আৰু এতিয়া প্ৰায় 6:30 মান বাজিছে আৰু আমি আহিছো মেজি জ্বলাবলৈ। আহক আপোনালোকক দেখাম। তাৰ পিছতেই পথাৰত প্ৰায় সকলোবোৰ মানুহ আহিলেই যেহেতু মেলি জ্বলাবৰ টাইম হৈছিলে আৰু তাৰে পিছতে আমাৰ মেজিটো জ্বলালে। প্ৰায় মেজি জ্বলোৱা শেষ হোৱাৰ পিছতে ডাঙৰ মানুহখিনি গুচিয়ে গৈছিলে, কিন্তু থাকি গৈছিলে আমাৰ সৰু সৰু বাচ্চাখিনি, কাৰণ প্ৰতিবাৰৰ নিচিনাকৈ সিহঁতৰো খেলা পাতিছে। সিহঁতৰ লগতে ময়ো অকণমান খেলিলোঁ। এতিয়া ইয়াতে খেলাৰ পৰা সকলো কামখিনি শেষ, আমি এতিয়া ঘৰলৈকে যাওঁ আৰু ইয়াতে নেক্সট পৰ্ব প্ৰায় 12টামান বাজিব, য'ত ইয়াতে প্ৰসাদ দিব, তো মই সেইবিলাকো দেখাম, চাই থাকিব। মই ঘৰ অহাৰ প্ৰায় অকণমান সময় পিছতে আমাৰ গাঁৱৰ ডেকাখিনি আমাৰ ঘৰলৈকে আহিল আৰু তেওঁলোকে একেবাৰে ঢোল তাল লৈ আহিছে। আৰু এইটো আমাৰ গাঁৱৰ নিয়ম বুলিও ক'ব পাৰি, কাৰণ প্ৰতি বছৰে মেজি জ্বলোৱা হোৱাৰ পিছত যিখিনি প্ৰসাদ দিব, মানুহে দান কৰিব, সেইখিনি তেওঁলোকে ঘৰে ঘৰে গৈ এনেকৈ আনে, লৈ আহে, যাতে মানুহখিনিয়ে আকৌ লৈ যাব লগা নহয় লগত। আৰু তাৰে আগতে আমি এনেকৈ সেৱা ল'লোঁ আৰু তেওঁলোকে আমাক আশীৰ্বাদ দিলে। তাৰ পিছতে মই ভণ্টিহঁতৰ লগত ৰ'দত অকণমান বহিলোঁ আৰু অকণমান ৰীল বনালোঁ। আৰু তেনেতে মায়েও ভাতৰ যোগাৰ কৰিলে, ৰাতিপুৱাৰ সাজ। আৰু সকলোৱেতো জানেই যে বিহুৰ ৰাতিৰ ভাত দিনত ৰ'দত বহি এনেকৈ খাই কিমান যে ভাল লাগে। তাৰপিছতে ফোন কৰিলে যে পথাৰত প্ৰায় প্ৰসাদ হৈছেই। আমি লৰালৰিকৈ ওলাই মেলি তালৈকে আহিলোঁ। প্ৰায় মানুহ আহি পাইছিলেই গোটেইখিনি মানুহ, আৰু আমিও আহি পথাৰতে বহিলোঁ। তলত টিপৰ পাৰি দিছিলে, আমি তাতেই বহিলোঁ। আৰু এতিয়া মোৰতো ভণ্টি, আমি ভিডিঅ' কৰিলোঁ। আৰু তেনেতে গম পালোঁ যে ফোন কৰিলে যে আমাৰ ঘৰত হেনো আলহী আহি বহি আছে, মই যাব লাগে। মই জল্দি তাৰ পৰা গুচি আহিলোঁ। মাহঁতে থাকিলে, মই প্ৰসাদ নোলোৱাকৈ গুচি আহিলোঁ। আৰু এয়া মোৰ হৈছে মা, দেউতাই ল'ব গৈছিলে, তো মই আহিলোঁ জল্দি। আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ। এণ্ড লাষ্টলি, থেংক ইউ ফৰ ৱাচিং, বাই বাই।